Welcome everyone to my smart class. সকলোকে মোৰ স্মাৰ্ট ক্লাছলৈ আদৰণি জনাইছোঁ। আজিৰ স্মাৰ্ট ক্লাছত আমি আলোচনা কৰিম নৱম শ্ৰেণীৰ ভূগোলৰ অতি গুৰুত্বপূৰ্ণ কেইটামান বিষয়, বিশেষকৈ হিমবাহৰ অৱক্ষেপণ কাৰ্য আৰু ভিন্ন প্ৰকাৰৰ গ্ৰাব। হিমবাহে বৰফৰ উপৰিও অন্য বহুতো পদাৰ্থ কঢ়িয়াই আনে। অৰ্থাৎ হিমবাহবিলাক যেতিয়া উচ্চ পৰ্বতৰ পৰা লাহে লাহে ভৈয়ামলৈ গতি কৰে, তেতিয়া বৰফৰ উপৰিও অন্য বহুতো পদাৰ্থ ইয়াৰ লগত একেলগে বৈ আহে। গতিকে হিমবাহ কেৱল বৰফ নহয়, আচলতে তাৰ সৈতে মাটি, শিল, বালি আদি বহুবিধ পদাৰ্থও লগত কঢ়িয়াই আনে। আৰু এই যে পদাৰ্থবোৰ একেলগে হিমবাহৰ পদাৰ্থ বোলা হয়, অৰ্থাৎ গ্লেচিয়েল ডেব্ৰিজ। হিমবাহে এই ধৰণে বৰফৰ লগতে অন্যান্য যে বস্তু পদাৰ্থবোৰ কঢ়িয়াই আনে, সামগ্ৰিকভাৱে এই পদাৰ্থবিলাকক কি বুলি কয়? গ্ৰাব বোলা হয়। হিমবাহে আন পদাৰ্থ কঢ়িয়াই অনাৰ লগতে হিমবাহ গলি যোৱাৰ পাছত ই জমা হৈ গৈ এই জমা হোৱা পদাৰ্থবোৰক একেলগে গ্ৰাব বা মাৰিন বুলি কোৱা হয়। এই গ্ৰাব সাধাৰণতে 4 প্ৰকাৰৰ হ'ব পাৰে। ক পাৰ্শ্ব গ্ৰাব, খ ভূমি গ্ৰাব, গ মধ্য গ্ৰাব, ঘ প্ৰান্ত গ্ৰাব। গতিকে গ্ৰাবৰ প্ৰকাৰসমূহ কেইটা পালো আমি এতিয়া? 4টা। 1 নম্বৰ পাৰ্শ্ব গ্ৰাব, 2 নম্বৰ ভূমি গ্ৰাব, 3 নম্বৰ মধ্য গ্ৰাব আৰু প্ৰান্ত গ্ৰাব। এতিয়া প্ৰথমতেই চাওঁ আহাচোন, প্ৰথম ভাগটো কি বুজাইছে। সাধাৰণতে যেতিয়া গ্ৰাববিলাক নামি আহে, এই বৰফ আৰু উপত্যকাৰ থিয় গৰাৰ মাজৰ অংশৰে নামি আহে। এই হিমবাহ উপত্যকাৰ দুয়োফালে থকা পাহাৰৰ দাঁতিয়েদি যি নামি আহে, সেই সময়ত কি হয়? পাহাৰখনৰ কাষৰ পৰা মাটি, শিল ইত্যাদিবিলাকো ঠেলি লৈ আহে, আৰু এইবিলাকেই হৈছে গ্ৰাব। এতিয়া এই গ্ৰাববিলাক হিমবাহৰ যে দাঁতিয়েদি বৈ আহিছিলে, ইহঁতক কয় পাৰ্শ্ব গ্ৰাব। অৰ্থাৎ যদি হিমবাহৰ কাষে কাষে থকা পাহাৰৰ দাঁতিয়েদি পদাৰ্থবোৰ নামি আহে, তেন্তে সেই গ্ৰাবক লেটাৰেল মাৰাইন অৰ্থাৎ পাৰ্শ্ব গ্ৰাব বুলি কোৱা হয়। আনহাতে আকৌ হিমবাহবিলাক যেতিয়া উপত্যকালৈ আহে, উপত্যকাৰ তলিয়েদি বাগৰি গৈ থাকে, আৰু এইদৰে যে তলিয়েদি গ্ৰাব বৈ আহে, এনে বৈ অহা গ্ৰাবক কি বোলে জানানে? ভূমি গ্ৰাব বোলে। গতিকে এইটো মনত ৰাখিবা। গতিকে আমি দেখা পাওঁ কেতিয়াবা হিমবাহৰ তলত জমা হোৱা বৈ অহা পদাৰ্থবোৰ ভূমিতেই সিঁচৰি খাই থাকে। এতিয়া বৈ আহে, এই পদাৰ্থবোৰ মাটিতেই সিঁচৰিত হৈ যায়, আৰু মাটিত থকাৰ কাৰণে ইহঁতক ভূমি গ্ৰাব বুলিও কোৱা হয়, অৰ্থাৎ গ্ৰাউণ্ড মাৰাইন বুলি কোৱা হৈছে। এনেকুৱা হ'ব পাৰে যে কেতিয়াবা আকৌ কোনো বিশেষ ঠাইত দুইফালৰ পৰা হিমবাহ বৈ আহিছে, দুইফালৰ পৰা আহি হিমবাহবিলাক কোনো এটা স্থানত লগ হৈছে। গতিকে হিমবাহ যেতিয়া দুই দিশৰ পৰা আহি কোনো এক ঠাইত লগ লগায়, ইয়াৰ ফলতো এক মিলিত হিমবাহৰ সৃষ্টি হ'ব পাৰে। আৰু তেনে অৱস্থাত দুয়োটা হিমবাহৰ পাৰ্শ্ব গ্ৰাব মিলিত হৈ এটা ডাঙৰ হিমবাহৰ মাজেৰে বাহিত হ'বলৈ ধৰে।
আৰু এই ধৰণে দুটা হিমবাহৰ যি দুভাগত পৰা পাৰ্শ্বগাব মিলি এখন মাজৰ পৰা বৈ যোৱা নদীৰ বৃহৎ গ্ৰাবৰ সৃষ্টি হয়। এনেধৰণৰ গ্ৰাবক মধ্যগ্ৰাব বোলা হয়। অৰ্থাৎ মাজে মাজে বৈ অহা বাবে এই মিলিত গ্ৰাবক মিডিয়েল মৰাইন বা মধ্যগ্ৰাব বুলি কোৱা হয়। মৰমৰ ছাত্ৰীসকল, এইখিনিতে আমি এটা কথা জানি থওঁ যে যিবিলাক পাহাৰীয়া অঞ্চল আছে, এই পাহাৰীয়া অঞ্চলবোৰত কি হয়, যিবিলাক হিমবাহ নামি আহে ক্ৰমে নামনিলৈ, সিহঁত তুলনামূলকভাৱে উষ্ণ জলবায়ুৰ সন্মুখীন হয় আৰু এটা উচ্চতাত এই হিমবাহৰ বৰফবিলাক গলিবলৈ আৰম্ভ কৰে। অৰ্থাৎ পাহাৰৰ ওপৰেদি বৈ অহা এই হিমবাহবোৰ তললৈ আহি উষ্ণ অঞ্চলত উপস্থিত হোৱাৰ লগে লগে বৰফ গলি যাব ধৰে আৰু য'ত বৰফ গলি যাব ধৰে তাতেই গধুৰ লগত অহা গ্ৰাববোৰ জমা হয়। আৰু হিমবাহবিলাক গলি যাব লগা হোৱা ঠাইত হিমবাহৰ লগত কঢ়িয়াই অনা শিল, মাটি আদি গধুৰ পদাৰ্থবোৰো একলগ হৈ জমা হয়। গতিকে হিমবাহৰ এইদৰে একেবাৰে সেই সীমাত জমা হোৱা কাৰণে এইবিধ গ্ৰাবক প্ৰান্তগ্ৰাব আখ্যা দিয়া হয়। অৰ্থাৎ যিটো স্থানত হিমবাহ শেষ হৈছে আৰু বৰফ গলি গৈছে, সেই ঠাইত যে জমা হৈছে পদাৰ্থবোৰ, সেইবিলাকক প্ৰান্তগ্ৰাব বোলা হয় বা টাৰ্মিনেল মৰাইন বুলি কোৱা হৈছে। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি খন্তেকতে হিমবাহৰ প্ৰকাৰবিলাক, গ্ৰাব কি, গ্ৰাবৰ ভাগবিলাক কি, প্ৰতিটোৰে সংজ্ঞা ভালকৈ জানিলোঁ। তোমালোকে এইটো ৰিভিজন কৰিবা, নিশ্চয় আৰু ভালকৈ বুজিবলৈ সক্ষম হ'বা। গতিকে আজিৰ আমাৰ শ্ৰেণীৰ ইমানতে সামৰিবলৈ লৈছোঁ। যোৱাৰ আগতে মোৰ এই পেজখন ফ'ল' কৰিবলৈ নাপাহৰিবা তোমালোকে। লগতে মোৰ ইউটিউব চেনেল জ্ঞান সাগৰ সলিউশ্যন তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা। অ'কে, থেংক ইউ।